হাও সেইখন দেখোন হৈকিনে গাড়ী তাই তাৰমানে আজিও ফুৰিব গৈছে ইমান ফুৰি থাকে নহয় মোৰ হিংসাই লাগে আমাৰ এখেতক কিমান কওঁ যে মোক ফুৰিব নিব নাই নিনিয়ে মই এনেকৈ ঘৰত বহি থাকোঁতে যাব ক'ত গৈছিলা কাপোৰ মেলি দিবা গৈছিলোঁ আপুনি মোক যোগান ধৰবা কাৰণে আনিছিল ভাত দিয়া কাপোৰ ধুই দিয়া বাচন ধুই দিয়া কি বকি আছা এইবিলাক কি বকলো বেলেগে সদায় ফুৰবা যায় আপুনি কোনবাই না ফুৰবা নি পাইছে মোক যোৱা সপ্তাহত তোমাক ফুৰবা দিছিলোঁ আহা যোৱা সপ্তাহত নিছিল ফুৰিব হৈকেনে দেখা নাই সদায় ৰাতিপুৱা যায় ফুৰিব আৰু মই এনেকৈ ঘৰত সোমাই থাকোঁতে যায় আৰে কাৰোবাৰ পইচা আছে সদায় গৈছে মোৰতো সেনেকুৱা পইচা নাই নহয় আপোনাৰনো কোনদিনা পইচা থাকে সদায় অভাৱ 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 বাদ দিয়া এইবিলাক যোৱা যোৱা চাহ কাপ বনাই নাযোৱা আপুনিয়ে বনাই থাকক মই নৰো একলান চাহ বনাবা কোনো দিনাই মানে সুখী নহয় ইয়াতে বহি আছা তোমাৰ কাৰণে এটা বস্তু আনিছোঁ চোৱা এয়া এযোৰ কাপোৰ আনিছোঁ তোমাৰ কাৰণে কাপোৰ কিমান লৈছে 1200 টকা 1200 টকা ইমান কম দামী 2-3 হাজাৰ টকা আনবা পাৰলে হয় আৰু ৰ'বচোন একযোৰ হে আনলাক নেকি মাত্ৰ ইমান দিনৰ মূৰত মোক আপুনি কাপোৰ দিছিল 2-3 যোৰ মান আনবা পাৰলে হয় আৰে দিন দিয়া পিছত হ'ব দিয়া কি হ'ব দিয়া বেলেগে সদায় কাপোৰ চেঞ্জ কৰি কৰি পিন্ধে আৰু মই একযোৰ কাপোৰে মাহত 2-3 বাৰ পিন্ধা লাগে আৰে পিছত আনি দিম দিয়া পিছত আপোনাৰ পিছত গম পোৱা আছে আপোনাৰ লগত কথা পাতি লাভে নাই মই বাহিৰৰ পৰা আহোঁ অলপমান ঠাণ্ডা বতাহ খাই আহোঁ কোনো দিনাই এক সুখী কৰিব নোৱাৰিলোঁ মই কি যে হ'ব নহয় এই গাড়ীতে ভালে বাইকত ইমান ঠাণ্ডা লাগে মোৰো যে কিমান সপোন আছে গাড়ী এখন ল'বৰ কাৰণে কেতিয়া যে সপোনটো পূৰণ হ'ব নহয় এই বাইকখন ৰ'দে বৰষুণে ঘূৰি ফুৰিব লাগে এখন গাড়ী ল'ব লাগিব সোনকালে কষ্ট কৰি হ'লেও চাইকেল চলাই যাওঁতে যাওঁতে মোৰ কামত দেৰিয়ে হৈ যায় মোৰো যদি এখন বাইক থাকিল হয় মই সোনকালে কামত যাই পালোঁ হয় আজি যদি মোৰ এখন চাইকেল থাকিল হয় মই টিউশ্যনক লাগি ইমান দূৰ খোজে কাঢ়ি যাব নালাগিল হয় ইমান কৈ থাকোঁ ঘৰত চাইকেল এখন দিয়াৰ কথা কিনিয়ে নেদিওঁ লেংৰা লেংৰা খোজকাঢ়ি মোৰ ভাগৰে লাগি গৈছে ভগৱানে যদি মোৰো ভৰিখন ভাল কৰি দিলা হয় খোজকাঢ়ি মই কিমান শান্তি পালোঁ হয় হাও কোনো মানুহে নিজৰ জীৱনটোক লৈ সুখী নহয় যাৰ যিমান আছে তাতকৈ আৰু বেছি লাগেহে মই ভাবছিলোঁ কি মোৰ জীৱনটোতে সুখ নাই নেকি কিন্তু নহয় হৈকেনে বহুত সুখী তাই সদায় গালি লৈ লৈ ফুৰবা যায় নাই তাইয়ে বহুত সুখী হৈকেনি ক'ৰ পৰা ফুৰি আহিল ফুৰি ক'তনো আৰু ফুৰিব যাম এই মেডিকেলৰ পৰাই আহিলোঁ ৰ'ব মেডিকেলত কিয় এই আমাৰ এখেতে মেডিকেলত আছে নহয় বেমাৰ সেইকাৰণে ৰাতিপুৱা ওলাই যাওঁ আৰু গধূলি আহোঁ হয় নেকি তাৰমানে আপুনি ৰাতিপুৱা ওলাই যায় গধূলি আহে ফুৰবা নাযায় নেকি এই ক'তনো ফুৰিব যাব সেই ৰাতিপুৱা ওলাই যাওঁ মেডিকেললৈ বুলি আৰু সেই গধূলিহে আহি পাওঁ আৰু ইফালে ঘৰতো ল'ৰা ছোৱালীবিলাকক টাইমে দিব পৰা নাই সেইকাৰণে বৰ বেয়া লাগি আছে হয় নেকি মই আকৌ ভাবিছিলোঁ আপুনি সদায় ফুৰিবই যায় নেকি ৰাতিপুৱা যায় সন্ধিয়া আহে আপোনাৰে জীৱন আপুনিয়ে সুখত আছে কিন্তু এতিয়াহে গম পালোঁ যে আপোনাৰো জীৱনত দুখ আছে একো নাই দিয়ক ভগৱানে সকলোৰে ভাল কৰিব আপুনি বেছি চিন্তা নকৰিব চিন্তা নকৰাকৈনো কেনেকৈ থাকিম নিজৰ মানুহজনৰ এনেকুৱা হ'লেতো চিন্তা হ'বই দিয়কচোন আপুনিয়ে বহুত সুখী দিয়ক কাৰণ আপোনাৰ ঘৰৰ মানুহৰ যে কাৰো এনেকুৱা বেমাৰ আজাৰ হোৱাই নাই ভগৱানে মংগল কৰক মোৰ নিচিনা যাতে আৰু কাৰোৱে এনেকুৱা নহওক দিয়ক ভগৱানে আপোনালোকক ভালে ৰাখক মই আহিছোঁ দিয়ক এতিয়া আৰু মেডিকেলতে যাব লাগিব হয় নেকি দিয়ক দিয়ক কি হ'ল মনে মনে বহি আছা যে আজি একো কমপ্লেইন নাই কৰা জীৱনটোক লৈ কিনে তুমি সন্তুষ্ট নহয়ে সঁচাকৈ মই ভাবিছিলোঁ কি মোৰ জীৱনটোৱে দুখৰ কিন্তু নহয় বেলেগৰ জীৱনতো দুখ আছে কোনেও নিজৰ জীৱনটোক লৈ সুখী নহয় মই তাকেই কওঁ সদায় যে নিজে সুখী থকাৰ চেষ্টা কৰিব লাগিব আমি যদি যিখিনি আমাৰ লগত নাই তাৰে কথা যদি আমি সদায় ভাবি থাকি দুখ কৰি থাকোঁ তেতিয়াহ'লে আমি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰোঁ আমি যিখিনি পাইছোঁ তাকে লৈ সুখী থাকিব লাগিব